Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলৈ। আশা কৰো সকলো ভালে কুশলে আছে। এটি সুন্দৰ পৰ হৈতে দিনটো আৰম্ভ কৰিলো। এয়া ৰাতিপুৱাই চৰাইকেইজনীক চাউল কেইটামান বুলো খাবলৈ দিও। ইমান মানে বহুত এজাক মান আহিছিলে খাবৰ কাৰণে পাৰ, ভাটৌ, কপৌ আৰু লগতে এয়া কেৰকেটুৱা দেখিছেনে গোটেইখিনি একেলগে খাই আছিলে। আমাৰ কিন্তু এই তলৰ মানে লৰা এটা আছে যে তাৰ লগৰ দুটা আহিলে স্কুটিখনত গোটেইখিনি উৰি গলগে। এতিয়া কেইজন মানেহে খাই আছে। মই বুলো অকনমান ভিডিঅ' কৰি ৰাখো। বাকি ৰাতিপুৱা চৰাইকেইজনীকে অকল ভিডিঅ' কৰিলোঁ, বাকীখিনি কৰিবলৈ নহ'ল। মানে আচলতে কি হয় জানেনে, মই যে আজিকালি ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰিয়ে থাকোঁ। লগতে আকৌ ভৰিটোতো দুখ পাই ল'লোঁ যে মানে ভিডিঅ' কৰিবলৈ একেবাৰে মনেই নোযোৱা হ'ল লেঙিয়াই লেঙিয়াই। আৰু যেনে তেনে আজি চুলিখিনি ধুলোঁ দেই, বহুত দিন মানে 3 দিন 4 দিন হ'ল ধোৱা নাছিলোঁ। ইমান ঠাণ্ডা পৰিছে, চুলিখিনি ধুলে মানে বহুত ঠাণ্ডা লাগে। আজি যেনে তেনে চুলিখিনি ধুলোঁ 3 দিন 4 দিনৰ পাছত। তাৰ পাছতে আৰু এয়া ডায়াৰে দেখিছেনে লগালগ আহি আকৌ চুলিখিনি শুকুৱাই লৈছোঁ। ভালকৈ নুশুকুৱালোৱে, কিয়নো মানুহজনো ডিউটিৰ পৰা আহি পালেহি। মই একো ভাত পানী বনোৱাই নাই আজি জানেনে। তেওঁ আজি অকণমান সোনকালে আহিলে আৰু দেই। তো বোলো এতিয়া অকণমান মুখখনত ক্ৰীম চিম লগাই মেলি লাহেকৈ মানে ভাত বনাবলৈ আৰম্ভ কৰিম আৰু। মানুহজনে আকৌ ডিউটিৰ পৰা আহোঁতে গাহৰি মাংস অকণমান লৈ আহিছিলে। তেখেতে মানে কৈছিলে যে তুমি ভাত বনাব এতিয়া নালাগে, মই মাংস লৈ যাম তেতিয়া বনাবা বুলি। তো এনেকৈয়ে মই মানে লাহে ধীৰে কৰি আছিলোঁ। আৰু যিহে ঠাণ্ডা পৰিছে মোৰ মানে কম্বলখনৰ তলত সোমাই থাকিবলৈ মন যায়, তেনেকৈ সোমাই আছিলোঁ। সেইকাৰণে মানে এইকেইদিন সদায় দেৰিয়ে হৈছে। আজি বোলো গাহৰি মাংসখিনি বইলকে খাওঁচোন। এয়া মই বইল মাংস বনাইছোঁ আজি, মোৰ ষ্টাইলত বনাইছোঁ দেই। আকৌ আপোনালোকে নক'ব আকৌ বোলে বইল এনেকৈ নবনায় তেনেকৈ নবনায়। এইটো মোৰ ষ্টাইল হয়, মই এনেকৈ খাই ভাল পাওঁ। দেখিলে আৰু মাংসখিনি মই আগতীয়াকৈ অকণমান গৰম পানীত তিয়াই ৰাখিছিলোঁ দেই নিমখ দি। তাৰ পাছতে কেৰাহীটোত মাংসখিনি দি লৈ অকণমান ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছতে মানে তেল অকণমান উলিয়াই ল'লোঁ আৰু তাৰ পাছতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ দেৰি ভাজি লোৱাৰ পাছতে আদা নহৰু, তাৰ পাছতে জলকীয়া, বিলাহী, আলু, মটৰ গোটেইবিলাক দি এতিয়া ভালকৈ লৰাই আকৌ ঢাকনখন বন্ধ কৰি এইখিনি ধুনীয়াকৈ সিজিবলৈ দিছোঁ। আৰু বইল মাংস জানেই আৰু বহুত টাইম লাগে ন সিজাই থাকোঁতে। তাৰ পাছতে আৰু গোটেইখিনি যেতিয়া অলপ অলপ সিজিলে তাৰ পাছতে মই এতিয়া গৰম পানী দিছোঁ। আৰু গৰম পানী দি এতিয়া ঢাকনখন বন্ধ কৰি এইখিনি আৰু ধুনীয়াকৈ সিজিবলৈ দিম। এইফালে দেখিছেনে গাহৰিখিনিত মই বহুতখিনিয়ে পানী দিছিলোঁ, পানীখিনি শুকাই একদম মাংসখিনি সিজি গৈছে। আৰু নিমখটোৰ কথা ক'বলৈ চাগে আপোনালোকক মই পাহৰিয়ে গৈছিলোঁ, নিমখো দিছিলোঁ দেই সোৱাদ অনুসৰি। মাংসখিনি দেখিলেনে সিজিয়ে গ'ল। এতিয়া মই পিঁয়াজৰ পাত কেইখিলামান কাটি আনি ইয়াত দি দিছোঁ। আৰু এই পিঁয়াজৰ পাতকেইখিলা আমাৰ ঘৰৰে দেই, বহুতখিনি হৈছে। মই যে পিঁয়াজ কেইটামান লগাইছিলোঁ আপোনালোকক দেখাইছিলোঁ, সেইখিনিৰে পাত মানে কেতিয়াবা মাজে মাজে খাই থাকিবলৈ হৈছে আৰু নিজে। ইফালে শুনিছেনে, মই আকৌ কিবা এটা বনাই থাকিলে তেখেতে ওচৰত আহি একদম লেকচাৰ মাৰি নাথাকিলে তেখেতৰ শান্তিয়ে নালাগে, কিনো কৈ আছিলে আৰু। বাকী এইফালে কাটি লৈ দিলোঁ লাই শাক যে খাই মই বিৰাট ভাল পাওঁ বইল গাহৰিত। আপোনালোকে ভাল পায় নাই জনাবচোন দেই। এয়া লাই শাকখিনি দিলোঁ আৰু এতিয়া আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ। লাইখিনি দিয়াৰ পাছতে আকৌ ঢাকনখন বন্ধ কৰি মই এইখিনি প্ৰায় 2 মিনিট 3 মিনিট সিজিবলৈ দিলোঁ। আৰু লাই শাকখিনি বাৰু বেছি টাইম নালাগে সিজিবৰ কাৰণে। আৰু মানে সেউজীয়া হৈ থাকিলে লাই শাককেইডাল খাই ভাল লাগে ন। মানে একেবাৰে ক'লাখিনি হৈ থাকিলে মই যে খাই বিৰাট বেয়া পাওঁ। সেইটো কাৰণে মই বোলো অকণমান সেউজীয়া হৈ থাকোঁতে নমাই দিম। আৰু এয়া চাওক আজিৰ স্পেচিয়েল বইল গাহৰি আমাৰ ৰেডি হৈ গ'ল। এয়াই আছিলে আজি মোৰ স্পেচিয়েল বইল গাহৰিৰ ৰেচিপি। এইটো মোৰ ষ্টাইলত হয় দেই। আৰু আপোনালোকে ৰেচিপিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আৰু যদিহে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ধুনীয়া কমেণ্ট এটা কৰি যাব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে তেওঁলোকে মোৰ পেজটো প্লিজ ফ'ল' কৰি ল'ব। আৰু আপোনালোকে যদিহে এনেধৰণে বনাই খাই চোৱা নাই এবাৰ খাই চাবচোন, বিৰাট ভাল লাগে। আৰু এতিয়া দুয়োজনৰ কাৰণে ভাত সাজ বাঢ়ি লৈছোঁ। মই বাৰু দাইল বনাইছিলোঁ, কিন্তু মই দাইল নাখাওঁ, মানে অকল গাহৰি মাংসই খাম। আৰু এয়া এতিয়া দুইজনে বহিলৈ খাব লৈছোঁ দেই। বাকী আজি গাহৰি মাংসখিনি সঁচাকৈ কৈছোঁ খাবলৈ বিৰাট ভাল হৈছিলে। আপোনালোকে বনাই যদিহে খাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই। আৰু মানুহজনেও বহুত ভাল পালে বুলি কৈছে। তেখেতে একদম আগতীয়াকৈ খাই শেষেই হ'বলৈ হ'ল, মোতকৈ মানে একদম পূৰা ফাষ্ট হয়। মই মানে ভিডিঅ' কৰি থাকোঁ মানে তেখেতে খাই শেষেই কৰি দিয়ে।